মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ, মহিলাই হস্তমৈথুন কৰাটো ভালনে বেয়া? অৰ্থাৎ মহিলাৰ দেহৰ কাৰণে এইটো অপকাৰী নে উপকাৰী? এগৰাকী মহিলাই হস্তমৈথুন কৰিব পাৰেনে? বা এগৰাকী ছোৱালীয়ে হস্তমৈথুন কৰিব পাৰেনে? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, মূল আলোচনিক বিষয়টো হ'ল যে এগৰাকী মহিলাই হস্তমৈথুন কৰাটো তাইৰ দেহৰ কাৰণে ক্ষতিকাৰক নে ভাল? চাওক, তাহানি যুগৰ পৰা পুৰুষসকলে হস্তমৈথুন কৰিয়ে আহিছে। পুৰুষে হস্তমৈথুন কৰি নিজৰ বীৰ্য বা নিজৰ পানীটো ওলাই দিয়াটো স্বাভাৱিক, আৰু এইটো তাহানি যুগৰ পৰা চলি আছে। কিন্তু মহিলাৰ ক্ষেত্ৰত এইটো আগত নাছিলে। এতিয়া আধুনিক যুগৰ মহিলাইহে হস্তমৈথুন কৰিবলৈ লৈছে, কাৰণ নিজে নিজকে যৌন তৃপ্তি দিবৰ কাৰণে আধুনিক যুগৰ মহিলাসকল বা ছোৱালীসকলে নিজে নিজকে তৃপ্তি দিয়াৰ এইটো এটা মাধ্যম বিচাৰি লৈছে পুৰুষৰ দৰে হস্তমৈথুন। হস্তমৈথুন কৰি মহিলাই নিজে নিজকে কেনেকৈ তৃপ্তি দিয়ে? কোনোবা মহিলাই নিজৰ আঙুলিৰ সহায়ত, কোনোবা মহিলাই বেলেগ কোনো ইনষ্ট্ৰুমেণ্টৰ সহায়ত, আকৌ কোনোবাই গাৰু দি চেপি। তেনেকুৱা বেলেগ বেলেগ পন্থাৰে বেলেগ বেলেগ মহিলাসকলে নিজে নিজকে তৃপ্তি দি থাকে বা লৈ থাকে। এতিয়া যদি দেহৰ ক্ষতি কথা কওঁ, তেনে ক্ষেত্ৰত এইটো কোনো কাৰণতো ক্ষতিকাৰক হ'ব নোৱাৰে এগৰাকী মহিলাৰ কাৰণে। যদি আপুনি হস্তমৈথুন কৰিছে, তেনেহ'লে এইটো লৈ চিন্তিত হোৱাৰ কোনো কাৰণ নাই। হস্তমৈথুনৰ ফলত আপোনাৰ দেহত কোনো ধৰণৰ বিকৃতি নঘটে বা হস্তমৈথুনৰ ফলত আপোনাৰ কোনো ক্ষতি নহ'ব, বৰঞ্চ আপোনাৰ হেল্থত ভাল এটা ফিলিংছ আহিব। আপুনি সদায় মাইণ্ডটো ফ্ৰেছ অনুভৱ কৰিব। আপোনাৰ যিটো মেণ্টেলি হেল্থ, সেই মেণ্টেলি হেল্থটো ইমপ্ৰুভ হ'ব, আৰু আপুনি এটা হেল্থি জীৱন নিৰ্বাহ কৰিব পাৰিব। কাৰণ মনত যদি শান্তি থাকে, মানুহৰ সকলোবোৰ শান্তি লাগে। সেইকাৰণে নিজৰ ইচ্ছাটো যদি পৰিপূৰ্ণ কৰি ৰাখা, তেনেহ'লে মনত শান্তি থাকিব, আৰু মনত শান্তি থাকিলে সদায় তুমি এটা ভাল অনুভৱ ফিল কৰিবা আৰু এটা ভাল সুখ ফিল কৰিবা। বন্ধুসকল, আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে। ভিডিঅ'টো ভাল লাগিলে পেজটো ফ'ল' কৰিবা। যদি ইউটিউবত চাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা।